প্ৰাথমিক চিকিৎসা, এইটো কেঞ্চাৰ বেমাৰৰ চিকিৎসা নহয়। কিন্তু আকৌ ভাবিব পাৰে কেঞ্চাৰ বেমাৰে চাব আপোনালোকক আমি এটা ফ্ৰী ট্ৰিটমেণ্ট যাতে চাই আহক, তাত কেনেধৰণৰ চিকিৎসা হৈছে, কি কি উপলব্ধ হৈছে জানিব পাৰিব। আগন্তুক দিনত আপোনালোকৰ সহায় সহযোগিতা দিয়াৰ পৰামৰ্শ। কিন্তু আমি দেখিছোঁ কি দৰঙত কম্পেৰেটিভলি আপোনাৰ পেচেণ্ট ইমান বেছি অহা নাই যিমান বাকী চেণ্টাৰত আহিছে। চ' আমি ভাবিছোঁ আমি ৰেডিয়েশ্যন আৰু কিমোথেৰাপি কাৰণ আমি ৰেডিয়েশ্যনটো ষ্টাৰ্ট কৰিছোঁ। কাৰণে আপোনালোকে এই নম্বৰটো ওপৰত যে আছে ৰাইট চাইডে, সেই নম্বৰটোত ফোন কৰিলে আপোনালোকে, এইটো আমাৰ 190 আছে নেক্সট